নমস্কাৰ, স্বাগতম জনাইছোঁ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। চেণ্ট্ৰেল পাৰ্ক আহিছোঁ এনেই অলপ ফুৰিবৰ কাৰণে। আচলতে কৰ্ণাট প্লেজৰ একদম মাজত আছে এইখন পাৰ্কখন। ইয়াত আহিবলৈ কোনো পইচা নালাগে আপোনালোকক, চব ফ্ৰীতে আহিব পাৰিব আপোনালোকে। আৰু দিল্লীত যিমানবিলাক পাৰ্ক আছে তাতকৈ চব বেছিভাগ পাৰ্কতে মানে ফ্ৰী, ইয়াতে কোনো এণ্ট্ৰি ফি নলয়। তো পইচা দিব নালাগে, এনেই আহিব পাৰে টাইম পাছ কৰিবৰ কাৰণে। আৰু ধুনীয়া পৰিৱেশটো, ঠিক এনেকৈ চব মানুহবিলাকে এনেকৈ টাইম পাছ কৰি থাকে। আৰু যদি দিল্লীত আপোনালোকে আহে কেতিয়াবা ছোৱালী চাবৰ কাৰণে, ধুনীয়া ধুনীয়া ছোৱালী, তো সেই পাৰ্কত আহিব পাৰে। চাওক পৰিৱেশ, বহুত মানুহ আহিছে আজি। এই পাৰ্কত চবচে ভাল লগা বস্তুটো চাওক। এয়া আমাৰ মালিক গৈ আছে এতিয়া বৰ্তমান ফটো দিবৰ কাৰণে। তাক বোলে মজা ফটো উঠাব লাগে। আমাৰ ইনষ্টাগ্ৰামত দিব নেকি ছাৰে? পুৰা পষ্ট লৈ আছে, কিন্তু ফটোতে মই উঠোৱাই নাই, কথাহে কৈ আছোঁ, গমেই পোৱা নাই ছাৰে। তো ফটো এটা উঠাই দিওঁ ৰ'ব। পাৰ্কত আপোনালোকে খাব পাব ভেলপুৰি, মানে এয়া হৈছে ঝালমুড়ি। নাজানো আৰু কেনেকুৱা বনাইছে আমাৰ কাকাই ঝালমুড়ি। এতিয়া খাই আছোঁ ভেলপুৰি। ভেলপুৰি খাইছে আমাৰ ছাৰে খোৱাটোৱে দেখাওঁ, মই নাখাওঁ কাৰণে এইবিলাক বস্তু। খাইছোঁ বাৰু, মিছা কথা কৈছোঁ আপোনালোকক। এতিয়া আছে আমাৰ মৰম লগা পোৱালি এজনী খেলি, মনে মনে ভিডিঅ' উঠাইছোঁ। মাকে দেখিলে গালি পাৰি নেকি ঠিক নাই আৰু। ঐ পোৱালি, আৰু এটা কথা, দিল্লীত বনোৱা যদি কোনোবা প্ৰেংক ভিডিঅ' আপোনালোকে চায় তেতিয়াহ'লে দেখিব এইখন পাৰ্কতে বনাই থাকে। ইমানবিলাক প্ৰেংক ভিডিঅ' আপোনালোকে চাই থাকে। চবচে বেছি প্ৰেংক ভিডিঅ' ইয়াৰ পৰাই বনোৱা হয়, মানে এইখন পাৰ্কতে বনোৱা হয়। আৰু চেণ্ট্ৰেল পাৰ্কৰ পৰা ওলাই আহি পেলাই এতিয়া আছোঁ আমি পালিকা বজাৰৰ ওচৰত। ইয়াতে কিবা ডিবেট হৈ আছে, বিবাহৰ ওপৰত ডিবেট চলি আছে ইয়াতে। মানে কেইদিনমানৰ পৰা দেখি আছোঁ মই, পূৰা গোটেই সন্ধিয়া ইয়াতে ডিবেট চলি থাকে। মানুহবিলাকে তৰ্ক বিতৰ্ক কি কৰি থাকে নাজানো আৰু। চব পিনে হাল্লা হৈ আছে, পূৰা ডিবেট চলি আছে। কোনে কাক গালি পাৰি আছে গম নাপাওঁ আৰু। দেখুৱাম আপোনালোকক সকলো ওচৰৰ পৰা। চেণ্ট্ৰেল পাৰ্কৰ ওচৰতে আছে পালিকা বজাৰ। এইখন হৈছে আণ্ডাৰগ্ৰাউণ্ড বজাৰ। ইয়াত চবচে কম দামী বস্তু পোৱা যায়, কিন্তু ইমান ভাল নহয় বস্তুবোৰ। আহকচোন এনে এবাৰ ভিতৰৰ পৰা আহোঁ। পালিকা বজাৰৰ বাহিৰত পাব কম দামী আকৌ কাপোৰ জোতা যি লাগে আপোনালোকে পাব। এইখন আচলতে আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেটৰ বাহিৰত আছে এখন মাৰ্কেট। দিছোঁ কৰ্ণাট প্লেজত, এনেই একপাক ঘূৰি যাওঁ। এতিয়া আপোনালোকে সূতাবিলাক দেখিছেনে? এইবিলাক আচলতে ব্ৰিটিছৰ দিনতে বনোৱা হয়। এইখন মাৰ্কেটখন, ইয়াতে আপোনালোকে শ্বপিং কৰিব পাৰে। আৰু বহুত ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আছে। আৰু আপোনালোকে দেখিছে আচলতে এইটো চেণ্ট্ৰেল পাৰ্কৰ ওচৰত। চেণ্ট্ৰেল পাৰ্কখন আছে ইয়াৰ মাজত, আৰু তাৰ ছাইডত আছে এইটো বিল্ডিংবিলাক। ইয়াতে আপুনি দেখিব ইণ্টাৰনেশ্যনেল লেভেলৰ যিমানবিলাক ব্ৰেণ্ড আছে চব বস্তু পাব ইয়াতে। কাপোৰ জোতা যিমান যি লাগে আপোনালোকক।
কুকুৰকেইটা মজা শুই আছে। দামী দামী বস্তুৰ লগতে কম দামী বস্তু আছে ইয়াতে। মজা মজা কম দামী বস্তু পাব। মূৰ্তিবিলাক চাওক। এতিয়া প্ৰায় 7টামান বাজিছে। এতিয়া লাহে লাহে মানুহবিলাক আহিছে। এনে দিনত মানুহ নাথাকে ইয়াতে ইমান বেছি, কিন্তু যিমানেই এণ্ডাৰ হৈ গৈ থাকে সিমানে মানুহ বেছি হৈ যায় থাকে, প্ৰায় 10টা 11টামান বজালৈকে। ইয়াৰ ওচৰৰ মেট্ৰ' ষ্টেচনটো হৈছে পটেল চক মেট্ৰ' ষ্টেচন, মানে CP হয় কৰ্ণাট প্লেচ। ত' নতুন নাম দিছে ইয়াতে পটেল চক বুলি। ত' সেইকাৰণে পটেল চক মেট্ৰ' ষ্টেচনত নামিলে আপোনালোকে ডাইৰেক্ট ইয়াতে পাব। ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা কৰা আছে ধুনীয়াকৈ। ইয়াত পাৰ্কিং, তাৰপিছত ইফালে আহক, শ্বপিং কৰক, ৰেষ্টুৰেণ্টত যাওক, চিনেমা হল আছে, ধুনীয়া ধুনীয়া চিনেমা হল আছে ইয়াতে। চৰি, পটেল চক নহয়, আচলতে ৰাজীৱ চক হয়। অকণমান ঘূৰি ঘূৰি একদম ভাগৰ লাগি গৈছে। সেইকাৰণে আমাৰ ছাৰ এজনৰ লগত বহিছোঁ। মানুহবিলাক আজি মানুহ বহুত কম আচলতে। তো বহুত সময় ঘূৰাৰ পিছত এতিয়া আৰু বেলেগ ঠাইলৈ গৈ আছোঁ। ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব। তো গুৰুদ্বাৰা বাংলা চাহেব আছে, তাৰ পৰা এপাক আহোঁগৈ। তো আহি পালোঁ। তো এয়াই হৈছে গুৰুদ্বাৰা বাংলা চাহেব। চাওক কি ধুনীয়া লাগিছে। বহুত ধুনীয়া লাগিছে ইয়াতে। তো গুৰুদ্বাৰা বাংলা চাহেবৰ পৰা আহিলোঁ। এতিয়া ইণ্ডিয়া গেটৰ ওচৰৰে আমি ঘৰলৈকে গৈ আছোঁ। তো ইণ্ডিয়া গেট আৰু ৰাষ্ট্ৰপতি ভৱনৰ ৰাতিৰ দৃশ্যটো অলপ চাওক। তো বৰ্তমান সময়ত ইণ্ডিয়া গেটৰ ওচৰলৈকে যাব নিদিয়ে, কাৰণ ইণ্ডিয়া গেটৰ ওচৰে পাঁজৰে বহুত কিবা কিবি কাম চলি আছে। সেইকাৰণে অলপ দূৰৰ পৰাই চাব লগা হয়।